সাধুকথাৰ কুকি। আজিৰ সাধু সিংহ আৰু নিগনি। এখন হাবিত এটা সিংহই বাস কৰিছিল। জোঙা দাঁত, ডাঙৰ ডাঙৰ চকু, ডিঙিৰ কেশৰৰ সৈতে সিংহটোক দেখিলেই ভয় লগা আছিল। বনৰজা সিংহই যেতিয়া গোজৰে, বনৰ আন পশু পক্ষীবোৰৰ ভয়তে পেটতে হাত ভৰি লুকায়। এদিনাখনৰ কথা। বনৰজাই চিকাৰৰ পৰা উভতি অহাৰ বাটত এডাল গছৰ তলত কিছু পৰ আৰাম কৰোঁ বুলি থিৰাং কৰিলে। এইদৰে আৰাম কৰি থাকোঁতে তাৰ কেতিয়ানো গভীৰ টোপনি আহিল, গমেই নাপালে সি। সেই গছডালৰ আশে পাশে এটি কণমানি নিগনিয়ে খেলি আছিল। সৰু সৰু চকু, কণ কণ ঠেংকেইটাৰে আনন্দত খেলি থাকোঁতে থাকোঁতে হঠাৎ নিগনিটো বনৰজাৰ গাতে উঠিল নহয়। বনৰজাৰ টোপনি ভাঙি গ'ল। চকু মেলি নিগনিটো দেখি সি একে থাপে ধৰি তাক মুখৰ ওচৰলৈ আনিলে। নিগনিটোৰ ভয়তে অৱস্থা নোহোৱা হ'ল। তথাপিও মনতে কিছু সাহ বান্ধি সি সিংহটোক ক'লে, মহাৰাজ, মোক ক্ষমা কৰি দিয়ক, মোক নামাৰিব। মই ক'ব নোৱাৰাতহে আপোনাৰ গাত উঠিলোঁ আৰু আপোনাৰ টোপনি ভাঙিল। কেতিয়াবা বিপদত মই আপোনাক সহায় কৰিম, কথা দিলোঁ। আজিলৈ মোক ক্ষমা কৰি দিয়ক মহাৰাজ। নিগনিটোৰ এনে কথা শুনি সিংহটোৰ বিৰাট হাঁহি উঠিল। সিংহটোৱে হাঁহি ৰখাব নোৱাৰা হ'ল। সি নিগনিটোক ক'লে, হেৰৌ কণমানি নিগনি, তই মোৰ বিপদত সহায় কৰ। তোৰ কথাই আজি মোক বৰ ৰস দিলে। যা, তোক মই নামাৰোঁ, তোক আজিলৈ মই এৰি দিলোঁ। সিংহটোৰ কথা শুনি নিগনিটো একে জাপে সিংহৰ মুঠিৰ পৰা ওলাই ভিৰাইলৰ মাৰিলে। আন এদিনৰ কথা। সিংহটো চিকাৰলৈ বুলি ওলাই গ'ল। বাটতে কোনোবা চিকাৰীয়ে গোপনে পাতি থোৱা জালত সিংহটোৱে ভৰি দিলে আৰু জালত সোমাই পৰিল। সি একো উৱাদিহ নাপালে আৰু চিঞৰিবলৈ লাগিল। তাৰ চিঞৰে অৰণ্য কঁপাই তুলিলে। বনৰজাৰ সেই চিঞৰ কণমানি নিগনিটোৰ কাণতো পৰিলগৈ। নিগনিটোৱে তৰা নৰা ছিঙি বনৰজাৰ কাষলৈ লৰি আহিল। আহি বনৰজাক সি জালত পৰি থকা দেখিলে আৰু বনৰজাক ক'লে, মহাৰাজ, আপোনাক মই এদিন কথা দিছিলোঁ নহয়, আপোনাৰ বিপদত সহায় কৰিম বুলি। আজিয়েই সেইদিন। আপুনি চিন্তা নকৰিব মহাৰাজ, মই আপোনাক এই জালৰ পৰা উদ্ধাৰ কৰিম। এইবুলি তৎক্ষণাত নিগনিটোৱে তাৰ সৰু সৰু জোঙা দাঁতকেইটাৰে সৈতে জালখন কুটাত লাগিল। সিংহই একো টলকিবই নোৱাৰিলে আৰু নিগনিটোৱে কিছু সময়ৰ পাছতে সম্পূৰ্ণ জালখন কুটি পেলালে। সিংহটো জালৰ পৰা মুক্ত হ'ল। মুক্ত হৈয়ে সিংহটোৱে নিগনিটোক ক'লে, কণমানি নিগনি, আজি তই মোক উদ্ধাৰ কৰিলি আৰু মই তোক এদিন কণমানি বুলি হাঁহিছিলোঁ, তই মোক ক্ষমা কৰি দে। এইবুলি কৈ সিংহটোৱে নিজৰ আশ্ৰয়লৈ বুলি গতি কৰিলে। এই সাধুটোৰ পৰা আমি শিকিলোঁ যে কেতিয়াও আনক
নিজতকৈ সৰু বা হীন বুলি ভাবিব নাপায়। নিজৰ নিজৰ স্থানত সকলোৰে গুৰুত্ব অসীম।